নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু মই ভালে আছোঁ। আজি মই এক ঠাইত যাব আহিছোঁ। এইফালে এইটো বাপা আমাৰ বাপা আহিছে আৰু মই আহিছোঁ। বহুত দিন দীঘল ভিডিঅ' দিয়াই নাই, ভাবিলোঁ ভিডিঅ'টোকে দেওঁ নে বুলি। এইটো বাপা, মোৰ বাপা হিৰ' আমি যাই আছোঁ টংলাত যাই আছোঁ। এই আমাৰ মাথাউৰি মোৰ পালোঁ আহি গাড়ীত উঠিম আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিবি। গাড়ীত উঠিলোঁ। এয়া আমাৰ মঙলদৈ ভেবাঘাট বাছ ষ্টেণ্ডত মই গাড়ীত উঠিলোঁ। টংলালৈকে যাই আছোঁ। মই এতিয়া যাই আছোঁ, আপোনালোকক ক'ম বাৰু। মোৰ পেহী ছোৱালীটোৰ ঘৰ, কৃষ্ণাৰ ঘৰ, তাক লাগি যাই আছোঁ। এইফালে এয়া আমাৰ গাড়ী ষ্টাৰ্ট আৰম্ভ হৈ গ'ল। আমি বৰ্তমান যাওঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবি দেই। এয়া চাহ বাগানৰ মাজে মাজে আমি যাই আছোঁ। কি ধুনীয়া চাহ বাগান, ধুনীয়া গান এটা উলিয়াই লৈছোঁ, উলিয়াই লৈ ধুনীয়াকৈ শুনি যাই আছোঁ। এইবিলাক চাহ বাগানবিলাক দেখা পাই বহুত ভাল লাগে আমাৰ মনবিলাক। আমি দেখা নাপাওঁতো। ইফালে ৰেলৰ ৰাস্তা পালোঁ আহি কৃষ্ণাহাটত, ইফালে টংলা পাৰ হৈ আহি অলপমান ভিতৰত সোমাব লাগে, পুৰণিয়া বুলি কয়। তালৈকে আমি যাই আছোঁ। কৃষ্ণাৰ ঘৰ পাওঁ হৈছোঁ আৰু বহুত নাই, অলপ বাকী, বহুত নহয়। লিপষ্টিকটো চাওঁ একবাৰ। লাজতে ঘৰতে লৈ থাকে নেকি সিংকে লিপষ্টিক? ক'ত যাব ওলাইছি? এয়া কৃষ্ণাই চাহ দিছে। বাপা আমি এতিয়া চাহ খাওঁ। বাই বাই। লাজতে দেখি একো নকৰে। লাজ, বৰ্তমান লাজ পিছত। এই আগতে খেলিছিলোঁ যে আমি একৰ পৰা নলগি হেৰি কৰা, তাকে খেলি আছে আমাৰ গাৰ্গী আৰু আমাৰ বাপায়ে। আমাৰ তৃষ্ণাই হৈছে শিকাই দিয়া। আমাৰ এই তৃষ্ণাই লাগছি। এইখান বোলে কিবা স্কিন টাচ হেৰি কি আছিলে, ফলি। আমি ফলি বুলি কৈছিলোঁ। এয়া খেলা আগতে কোনে খেলি পাইছিলি? আমি আগতে খেলি পাইছিলোঁ। আঠৰ পৰা 2 2 শেষে দে। কাটা কাটি স্কিন টাচটো দেখাই দি কোনটো দিলি হেৰি হয়, সেইটো দিলে এই গেল আৰু নাই, আৰু মুজবা নালাগে। এইগিলা এইখান হৈছে স্কিন টাচ কি ফলি, আমি স্লেট। এইখান কাৰ গাৰ্গী কাৰ এইখান? হা, তোমাৰ নামটো কৈ দিছোঁ। আকৌ দেউতাৰ নাম কি? আকৌ মাৰ নাম? হা, কৃষ্ণা শইকীয়া নে ডেকা শইকীয়া? তুমি কোন স্কুলত পঢ়া? কি অৰুণোদয় একাডেমী? কোন ক্লাছত? ক্লাছ কেজি। বঢ়িয়া। এয়া মাছ ভাজা, ইফালে কোমোৰা ভাজা, ইফালে পটল ভাজা, ইফালে গোল নেমু, ইফালে নিমখ, ইফালে চাটনি, ইফালে বুটে আলুৱে ঘুগুনি। এনেকৈ আজি খামা দিছ নাই মই। চলিকেইটাই খাই ল'লা।